Hey दोस्तों, welcome to my YouTube channel Hasikul Blogs। আজি মোৰ এইটো প্ৰথম ভিডিঅ' হয়। মোৰ ভইচ ৰেকৰ্ডিং দিয়া, যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰিব। তো আমি বেছি দেৰি নকৰোঁ, তো বলক ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ ক'ত জানেনে? আজি আমি গৈ আছোঁ সেই পবিত্ৰ ঠাইলৈ য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, আৰু সেই ঠাইখনৰ নাম হ'ল বৰদোৱা। আজি এই পবিত্ৰ ঠাইখনলৈ বহুতো পৰ্যটক মানুহ আহিছে। তো বলক আমি বেছি দেৰি নকৰি ভিতৰলৈ সোমাই যোৱাৰ ব্যৱস্থা কৰোঁ। এয়া আমি ভিতৰৰ পৰা লাহে লাহে সোমাই গৈ আছোঁ আৰু কিমান গাড়ী ৰখাটো আছে। আজি শুনামতে বহুতো পৰ্যটক আহিছে, আৰু এইটো হ'ল এই পবিত্ৰ ঠাইখনৰ প্ৰথম গেট, যিটো ফাৰ্ষ্ট গেট বুলি কয়, সেইটো হ'ল এইটো। আৰু এয়া হ'ল আমাৰ প্ৰথম গেট, যিটো বুলি কওঁ আমি, সেইটোৱে হ'ল এইটো। ভিতৰত সোমাই যোৱাৰ এইটো প্ৰথম গেট, সেইটোৱে হ'ল এইটো। এয়া চাওক, মানুহবোৰ গেটেদি লাহে লাহে ভিতৰলৈ সোমাই গৈ আছে। আমি ভিতৰলৈ যাম বাৰু, কিন্তু এইটো চাইডেদি নাযাওঁ, সেইটো চাইডেদি ঘূৰিয়ে যাম। আৰু এইফালে চাওক, শৰাই এখন আছে, শৰাইৰ ওপৰত গামোচাও আছে। কি কম, দেখিবলৈ বহুত ভাল লাগে। আৰু এয়া হ'ল চাওক, মানুহে অহা যোৱা কৰি আছে। এইটো চাইডত মানুহে ৰন্ধা বঢ়া কৰি আছে, সো চাইডত মানুহবোৰ ঘূৰি ফুৰি আছে। আৰু ৰাইট চাইডত চাওক, যিটো আমি বৰদোৱাৰ আলি পুখুৰী বুলি কওঁ, সেই পুখুৰীখন এইটোৱে। আৰু এয়া হ'ল আমাৰ ভগৱান শ্ৰীকৃষ্ণ। সাপৰ মূৰ্তি হোৱা আছে পানীত, আৰু পানীৰ ওপৰত ৰখাই থোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ফটো। কিমান ভাল লগা ঠাই, বহুতো ভাল লাগে ইয়াতে। আৰু এই পুখুৰীখন হ'ল কোনটো পুখুৰী জানেনে? এই পুখুৰীখন হ'ল সেইখনেই পুখুৰী, যিটো পুখুৰীক আমি বৰদোৱা ওচৰৰ আলু পুখুৰী বুলি কওঁ। এইখন হ'ল সেইখন পুখুৰী। আৰু এইফালে চাওক, মানুহবোৰে ৰন্ধা বঢ়া কৰি আছে। বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে, ৰন্ধা বঢ়া কৰি আছে। এতিয়া বলক, এই পুখুৰীখনত বহুতো ডাঙৰ ডাঙৰ মাছ আছে। এয়া চাওক, কিমান ডাঙৰ ডাঙৰ মাছ। মানুহে মাছবিলাকক খুৱাই আছে, আমিও কিবা এটা খোৱালো মাছক। চাওক, কিমান ডাঙৰ ডাঙৰ মাছ, ৰঙা, ক'লা, বগা, কিমান ধৰণৰ মাছ আছে। চাওক মাছবিলাক চাওক, বহুতো মাছ আছে এই পুখুৰীখনত। আৰু এটা কথা জানেনে? এই মাছবোৰক কিন্তু কোনেও মাৰিব নোৱাৰে, আৰু কোনো নামাৰিব। চাওক, মানুহে খুৱাই আছে, খাদ্য বস্তু দি আছে, আৰু মাছবিলাক আহি খাই আছে। চাওক, কিমান ভাল লগা দৃশ্য। চাওক, মানুহে খাদ্য দি আছে মাছক, আৰু মাছো আহি খাই আছে। সিহঁতে কিন্তু ভয় নকৰে। চাওক, আৰু এইফালে চাওক, মানুহে মাছৰ খেল চাই। চাওক, মানুহে ভিডিঅ' বনাই আছে, মাছবিলাকেও ভয় নকৰে। বলক এইটো চাইডেদি অলপ ঘূৰি যাওঁ। বহুত সময় ধৰি ঘূৰি ঘূৰি আছোঁ, বহুত ভোক লাগি গ'ল, যে কি খাব। ঠিক আছে বাৰু, আপোনালোকক অলপ ভিডিঅ'বোৰ দেখুৱাইলোঁ, পিছত কিবা এটা খোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু বেয়া নাপাব যে ইয়াৰ স্পীডটো অলপ বঢ়াই দিলোঁ, সময় কমটো সেইকাৰণে। আৰু এইফালে গৈ 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 চাওক, ডাঙৰ মস্ত এটা ঘৰ আছে। এই ঘৰখনত কি কৰে জানেনে বাৰু? কিবা ডাঙৰ উৎসৱ, কিবা পূজা, এইবিলাক পাতিবলৈ এই ঘৰখন ব্যৱহাৰ কৰা হয়। ধৰক কিবা নাটক বা বেলেগ কিবা কিবি ধৰ্মীয় কিবা অনুষ্ঠান থাকিলে এই ঘৰখনত অনুষ্ঠানবিলাক কৰা হয়।
আৰু চাওক ভিতৰ ফালে গাড়ীবিলাকো থৈ দিয়া হৈছে। ভিতৰলৈ অহা ৰাস্তাৰ একো অভাৱ নাই, যোনফালে যায় সেইফালে ৰাস্তা। তো ওপৰলৈ গছবিলাক চাওক কিমান ধুনীয়া লাগি আছে গছবোৰ। তো বলক আৰু অলপ ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ চাওঁ কি আছে কি নাই। মই নিজেও চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু এইটো চাওক ৱালত মূৰ্তিবিলাক ৰখাই থোৱা আছে আৰু কিবা কিবি লিখিও থৈ দিছে। নাজানো কি লিখিছে বাৰু, পিছত চাব লাগিব। আপোনালোকে আহিলে ভিতৰত কি লিখি থৈ গৈছে সিহঁতে অলপ জনাব আৰু মোক, যদি বেয়া নাপায়। আৰু ভিতৰ ফালে বহুতো ঘৰ বনাই থোৱা আছে, নাজানো কিহৰ ঘৰ বনাই থৈছে। ঠিক আছে, সেইবিলাক বাদ দিয়ক বাৰু। আমি আগলৈ গৈ থাকোঁ। চাওক কিমান মানুহ অহা যোৱা কৰি আছে। আৰু এই ঠাইখনত নাহিব কিয়? ভিতৰত সোমাই গ'লেই মানে মনটো কিবা এটা ভাল লাগিব। আপোনালোক এবাৰ ইয়ালৈ আহিবচোন, চাব কিমান ভাল লগা ঠাই। য'ত নেকি মহাপুৰুষজন জন্ম হ'ল, এই ঠাইখন কিয় ভাল নহ'ব? নিশ্চয় ভাল হ'ব। ভিতৰ ফালে গেট এখনত কিবা লিখি থোৱা আছে, মই বাৰু ভালকৈ পঢ়ি চোৱা নাই, জাষ্ট আপোনালোকক দেখুৱাইছোঁহে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব বাৰু, আজি মই 4-5 বছৰ আগত এই ঠাইখনলৈ গৈছিলোঁ। এই ঠাইখনলৈ গৈ মই দেখিছিলোঁ যে বুঢ়া মানুহ এজন বহি আছে, পইচা তুলি আছে। সেই মানুহজনক মই আজি 4-5 বছৰ আগতে পাইছিলোঁ। এই জেগাতে বহি আছিল, এতিয়াও তাতেই আছে। এতিয়া বলক আৰু অলপ ভিতৰলৈ যাওঁ। চাওক মানুহবিলাকে অহা যোৱা কৰি আছে। কিমান মানুহ আহিছে, ভিতৰলৈ গৈ আছে, বাহিৰলৈ গৈ আছে। চাওক মানুহ অহা যোৱা কৰি আছে। কিমান ভাল লগা দৃশ্য ভিতৰলৈ। কিমান ধুনীয়া ধুনীয়া ঘৰ। চাওক মানুহবিলাকে এইটো মাজেদি আহিব বিচাৰিছে, মাজেদি অহা নাই, এইটো চাইডে ঘূৰি আহিছে। কিবা এটা ৰখাই থোৱা আছে তাত, নাজানো বাৰু, ওচৰলৈ গ'লেহে গম পাম। চাওক কিমান ভাল লগা দৃশ্য। ইয়াৰ এৰিয়া কিমান বাৰু আপোনালোকে গম পায় না? যদি গম পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে এটা কথা বেয়া নাপাব বাৰু, ইয়াত ভিডিঅ' কোৱালিটি কিন্তু বহুত বেয়া হ'ব, কাৰণ দুপৰীয়া সময়টো গছৰ ছাঁ পৰি আছে, সেইকাৰণে ভিডিঅ'টো ভালকৈ ক্লিয়াৰ হোৱা নাই। বেয়া নাপাব আৰু ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁতো, অলপ প্ৰব্লেম হয় আৰু। ঠিক আছে বাৰু, যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়ালৈকে আগলৈকে বহুত ভাল ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, যদি আপোনালোকে বিচাৰে আৰু। ঠিক আছে বাৰু, সেইবোৰ বাদ দিয়ক। তো বলক আমি আৰু ভিতৰলৈ যাওঁ। চাওক ভিতৰত আৰু এটা গেট আছে, গেটত কিবা লিখা থোৱা আছিল। এতিয়া বলক আমি যিটো ৰাস্তাইদি গৈছিলোঁ সেইটো ৰাস্তাইদি লাহে লাহে ওলাই আহি আছোঁ। বহুত টাইমৰ ঔষধ, এতিয়া মানে ঘৰতো যাব লাগে, সেইকাৰণে ভাবিছোঁ আপোনালোকক আৰু এদিন দেখুৱাম। তো বলক আমি যিফালে আহিছোঁ সেইফালে গৈ থাকোঁ। আৰু এয়া ক'ৰবাৰ পুখুৰীখন চাওক, বৰদোৱাৰ ওচৰত আলি পুখুৰী যে আমি কিতাপত পাইছিলোঁ, সেইখন পুখুৰী হ'লে বহুত ডাঙৰ হয়। মোবাইলত কিন্তু ইমান ভালকৈ অহা নাই, কিন্তু পুখুৰীখন বহুত ডাঙৰ। আৰু এইফালে চাওক, এইখন যিখন ঘৰ আছে, সেই ঘৰখনত মানুহবিলাকে ভাগৱত নে কিবা পাঠ কৰি আছে। ভিতৰলৈ সোমাই নাযাওঁ বাৰু, এতিয়া সময়ো হ'ল,
ঘৰতো যাব লাগে, ভোকো কিবা লাগিছে মানে খোৱা নাই আমি। ঠিক আছে বাৰু, আৰু এদিন আহিলে আপোনালোকক ঠাইখন দেখুৱাম বাৰু। এতিয়া বাৰু বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া বাহিৰত কেইখনমান দোকান আছে, দোকানত বহুত কিবা কিবি আছে বাৰু। আজি একো নিকিনো, লাহে লাহে ঘৰলৈ গৈ থাকোঁ। চাওক কি আছে কি নাই, বহুতো কিবা কিবা আছে ইয়াত। দোকান গোটেই বছৰতে ইয়াত দোকান পোৱা যায়। হে বন্ধুসকল, তো বলক এতিয়া আমি লাহে লাহে বাহিৰৰ ফালে ওলাই গৈ থাকোঁ। আৰু চাওক কিমান গাড়ী ৰখাই থোৱা আছে। ৰাইট চাইডত চাব কিমান গাড়ী ৰখাই থোৱা আছে। আপোনালোকে গাড়ীবোৰ চালে অনুমান কৰিব পাৰিব কিমান পৰ্যটক আহে ইয়াত, কিমান দূৰ দূৰণিৰ পৰা পৰ্যটক আহে। সেইদিনা মই আহিছিলোঁ এই বৰদোৱা পবিত্ৰ ঠাইখনলৈ। সেইদিনা আহি মই ফৰেনৰ মানুহ কেইজনমান পাইছিলোঁ। ইয়াত ফৰেনৰ পৰা আহিছে বুলি আমি গম পালোঁ। সিহঁতৰ আকৃতিবোৰ দেখিলে গম পাওঁতো যে আমাৰ ইণ্ডিয়াৰ মানুহবিলাক কেনেকুৱা আৰু ফৰেনৰ মানুহবিলাক কেনেকুৱা। ফৰেনৰ মানুহবিলাক যদি আহিব পাৰে, আমি কিয় আহিব নোৱাৰিম? নিশ্চয় আহিব। আৰু এইফালে চাওক ATM, ইয়াৰ ভিতৰত ATMৰ ব্যৱস্থাও আছে। তো বন্ধুসকল, মোৰ এটাই অনুৰোধ, যদি মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, যাতে মই আগলৈকে ভিডিঅ' বনাব পাৰোঁ।